নমস্কাৰ আজিৰ ভিডিঅ'টোত মই অসমীয়া আলোচনীৰ ওপৰত কেইটামান প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ লৈ আহিছোঁ এটো পাৰ্ট 3 হয় যদি আপোনালোকে আগৰ পাৰ্টসমূহ চোৱা নাই চাই ল'বগৈ গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্ন অসমৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি উত্তৰ ঘৰজেউতি 2 নম্বৰ কোৱেশ্চন ঘৰজেউতি আলোচনীখন প্ৰথম প্ৰকাশ কোন চনত আৰু ক'ৰ পৰা হৈছিলে উত্তৰ 1927 চনত শিৱসাগৰৰ পৰা ঘৰজেউতি আলোচনীখনৰ প্ৰথম প্ৰকাশ হৈছিলে 1927 চনত শিৱসাগৰৰ পৰা নেক্সট 3 নম্বৰ কোৱেশ্চন ঘৰজেউতি আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল ঘৰজেউতি আলোচনীখনৰ প্ৰথম সম্পাদক বুলি ক'লে দুগৰাকী আছিলে কমলালয়া কাকতি আৰু কনকলতা চলিহা 4 নম্বৰ কোৱেশ্চন অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি উত্তৰ দি আসাম ট্ৰিবিউন নেক্সট 5 নম্বৰ কোৱেশ্চন অসম ট্ৰিবিউনৰ প্ৰথম সম্পাদক কোন আছিল আৰু ক'ৰ পৰা প্ৰকাশ হৈছিল উত্তৰ প্ৰথম সম্পাদক আছিল লক্ষীনাথ ফুকন